নমস্কাৰ। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ এই অমৃত কালৰ এই সময়ত আমাৰ সকলোৰ আদৰৰ, আমাৰ সকলোৰ সন্মানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবেলি স্বাধীনতা দিৱস উপলক্ষে 13 তাৰিখৰ পৰা 13 আগষ্টৰ পৰা 15 আগষ্টলৈ আমাৰ ভাৰতবৰ্ষৰ সকলো নাগৰিকক নিজৰ নিজৰ পৰিয়ালৰ চৌহদত পতাকা উত্তোলন কৰাৰ এটা মহান কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীটো হাতত লোৱাৰ কাৰণে আমাক নিজৰ নিজৰ পৰিয়ালত জাতীয় পতাকা উত্তোলন কৰিবলৈ সুযোগ দিয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু বড়োলেণ্ডবাসী সকলো ব্যক্তিকে মই অনুৰোধ কৰিছোঁ যে আমাক প্ৰথমবাৰ ইমান এটা ডাঙৰ সুযোগ দিছে। এই সন্মানটো আমি ৰাখি পেলাই আমি সকলো নিজৰ চৌহদত নিজৰ মানে প্ৰেমিসেছত এটা জাতীয় পতাকা উত্তোলন কৰিব লাগে আৰু এই কাৰ্যসূচীটো যাতে সফলভাৱে ৰূপায়ণ কৰে মই সকলোলৈ মই আহ্বান জনাইছোঁ আৰু এই কাৰ্যসূচীটো ভালকৈ ৰূপায়ণ কৰি আমাৰ দেশৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা এইটো সকলো জনাব লাগে আৰু আমাৰ ঐক্যতা আৰু যিটো আমাৰ ভাৰতবৰ্ষৰ যিটো ষ্ট্ৰেংথ সেইটো আমি শ্ব' কৰিব লাগে, সেইটো মই সকলোকে অনুৰোধ কৰিছোঁ। নমস্কাৰ। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ এই অমৃত কালৰ এই সময়ত আমাৰ সকলোৰ আদৰৰ, আমাৰ সকলোৰ সন্মানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবেলি স্বাধীনতা দিৱস উপলক্ষে 13 তাৰিখৰ পৰা 13 আগষ্টৰ পৰা 15 আগষ্টলৈ আমাৰ ভাৰতবৰ্ষৰ সকলো নাগৰিকক নিজৰ নিজৰ পৰিয়ালৰ চৌহদত পতাকা উত্তোলন কৰাৰ এটা মহান কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীটো হাতত লোৱাৰ কাৰণে আমাক নিজৰ নিজৰ পৰিয়ালত জাতীয় পতাকা উত্তোলন কৰিবলৈ সুযোগ দিয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু বড়োলেণ্ডবাসী সকলো ব্যক্তিকে মই অনুৰোধ কৰিছোঁ যে আমাক প্ৰথমবাৰ ইমান এটা ডাঙৰ সুযোগ দিছে। এই সন্মানটো আমি ৰাখি পেলাই আমি সকলো নিজৰ চৌহদত নিজৰ মানে প্ৰেমিসেছত এটা জাতীয় পতাকা উত্তোলন কৰিব লাগে আৰু এই কাৰ্যসূচীটো যাতে সফলভাৱে ৰূপায়ণ কৰে মই সকলোলৈ মই আহ্বান জনাইছোঁ আৰু এই কাৰ্যসূচীটো ভালকৈ ৰূপায়ণ কৰি আমাৰ দেশৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা এইটো সকলো জনাব লাগে আৰু আমাৰ ঐক্যতা আৰু যিটো আমাৰ ভাৰতবৰ্ষৰ যিটো ষ্ট্ৰেংথ সেইটো আমি শ্ব' কৰিব লাগে, সেইটো মই সকলোকে অনুৰোধ কৰিছোঁ। নমস্কাৰ।